हेलो फ्रेंड्स, गीतांजलि किचन एंड ब्लग्सলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই চকলেট কেকৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন চাও। কেকটো বনাবৰ বাবে একাপ ময়দা লৈছো। ময়দা লোৱা কাপটোৰ সমানে একাপ পিচি লোৱা চেনি লৈছো। আধা কাপ মান ৰিফাইন তেল লৈছো। আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এচামুচ বেকিং পাউডাৰ লৈছো। দুটা কণী লৈছো। আৰু ডাঙৰ চামুচে 2 চামুচ কোকো পাউডাৰ লৈছো। এতিয়া বাটি এটা তেলখিনি মই লৈ লৈছো। তেলখিনিৰ লগত পিচি লোৱা চেনিখিনি ভালদৰে আমি মিলাই লম। হুইস্ক এডালৰ সহায়ত চেনি আৰু তেলখিনি ভালদৰে এনেদৰে মিলাই লম। গোটা থাকিবলৈ নিদিব, একেবাৰে মিহিকৈ মিলাই ল'ব। এতিয়া মোৰ মিলোৱা হৈছে। ইয়াতে মই কণী দুটা মিলাই ল'ম। এইখিনিও ভালদৰে মিলাই লৈছোঁ। এতিয়া বাটিটোৰ ওপৰত মই চালনী এখন পাতি লৈছোঁ আৰু ময়দাখিনি ইয়াতে দি দিছোঁ। বেকিং পাউডাৰ চামুচ দি দিছোঁ। লগতে কোকো পাউডাৰখিনিও দি দিছোঁ আৰু এই গোটেইখিনি ভালদৰে আমি চালি ল'ম। চালি ল'লে কিবা গোটা থাকিলেও সেইখিনি ৰৈ যায় আৰু কেকটো তেতিয়া মিহি হয়। এইখিনি চালি মোৰ প্ৰায় হৈ গ'ল। এতিয়া সকলোখিনি হুইস্ক এডালৰ সহায়ত এনেদৰে লাহে লাহে মিলাই ল'ম আৰু এটা স্মুথ বেটাৰ বনাই ল'ব লাগিব। মোৰ এইখিনি মিলাই হৈ গ'ল আৰু চক বেটাৰটো একেবাৰে স্মুথ হৈছে। ৰিবন এডালৰ দৰে এনেদৰে পৰিব লাগে, তেতিয়াই বেটাৰটো একেবাৰে ৰেডি হৈ যায়। এতিয়া কেকটো বনাবৰ বাবে মই হাৰ্ট শ্বেপৰ কেক টিন এটা লৈছোঁ। আপোনালোকে যিকোনো শ্বেপৰ ল'ব পাৰে আৰু কেকৰ টিনটো ভালদৰে ৰিফাইন তেল এনেদৰে সানি ল'ব। ৰিফাইনৰ সলনি বাটাৰো সানি ল'ব পাৰে। এখন পেপাৰ মই শ্বেপটোৰ আকাৰত কাটি লৈছোঁ আৰু পেপাৰখনৰ ওপৰতো তেল ভালদৰে সানি ল'ম। তেতিয়া কেকটো সহজে ওলাই আহে, তলত লাগি নধৰে। কেকৰ টিনটো ৰেডি হৈ গ'ল। এতিয়া কেকৰ বেটাৰখিনি ইয়াত আমি লাহে লাহে ঢালি ল'ম। কেইটামান বাদাম মই সৰু সৰুকৈ কুটি লৈছোঁ। লগতে দুটামান খিচমিচো মিহলাই দিছোঁ আৰু এনেদৰে কেকৰ ওপৰত অকণ অকণকৈ ছটিয়াই দিছোঁ। আপোনালোকে কাজু থাকিলে কাজুও দিব পাৰে। ড্ৰাই ফ্ৰুটছ দিলে কেকটো খাবলৈ ভাল লাগে। এতিয়া এনেদৰে কেকৰ বাতিটো অলপ থেপথেপাই দিছোঁ এয়াৰ বাবুলছখিনি ওলাই যাবৰ বাবে। আৰু মই কেকটো চচপেনত বনাম, সেইবাবে গেছৰ ওপৰত প্ৰিহিট হ'বৰ বাবে চচপেনটো ৰাখি দিছোঁ। ষ্টেণ্ড এডাল এনেধৰণৰ দিছোঁ। চচপেনটো গৰম হৈ গৈছে। এতিয়া মই কেকৰ বাতিটো লাহেকৈ ইয়াত ৰাখি দিম। কেকটো হ'বৰ বাবে 30ৰ পৰা 35 মিনিট সময় লাগিব আৰু কম জুইত 30ৰ পৰা 35 মিনিট সময় মই কেকটো হ'বৰ বাবে দিম। এয়া মোৰ 35 মিনিট হৈ গৈছে আৰু কেকটো ভালদৰে সিজি গৈছে। কেকটো হৈছে নাই চাবৰ বাবে টুথপিক এডালেৰে এনেদৰে কেকৰ মাজত চাব আৰু যেতিয়া ক্লিন হৈ আহিব টুথপিকডাল, তেতিয়াই গম পাব কেকটো আপোনাৰ হৈ গৈছে। এয়া ঠাণ্ডা হ'বৰ বাবে মই ৰাখি দিছিলোঁ। কেকটো ঠাণ্ডা হৈ গৈছে আৰু কাষবিলাক ধুনীয়াকৈ এৰাইও আহিছে।
ছুৰী এখনেৰে এনেদৰে মই অলপ কৈ কাটি লৈছোঁ কাষকেইটা, তেতিয়া সহজতে কেকটো ওলাই আহে। এতিয়া প্লেট এখনত মই কেকটো উলিয়াই ল'ম। চাওকচোন কিমান ধুনীয়াকৈ কেকটো ওলাই আহিছে। এতিয়া পেপাৰখন মই আঁতৰাই দিছোঁ। এনেদৰে পেপাৰ দিয়াৰ কাৰণে কেকটো খুব সহজে আচলতে বাতিটোৰ পৰা ওলাই আহে। আমাৰ হাৰ্ট শ্বেপৰ চকলেট কেক এয়া ৰেডি হৈ গ'ল। মই এপিচ কাটি দেখাইছোঁ। চাওকচোন কিমান কোমল হৈছে আৰু স্পঞ্জি হৈছে। এনেদৰে সহজতে ঘৰতে চকলেট কেক বনাই খাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ আহোঁ।